হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে সকলোৱে জানেই নিয়ৰিপা লাইফষ্টাইল চেনেলটোত স্কিন এণ্ড হেয়াৰ কেয়াৰ সিৰিজ চলি আছে। আজি হৈছে দ্বিতীয়টো দিন। প্ৰথম দিনৰ প্ৰথম ভিডিঅ'টোত আপোনালোকে যথেষ্ট ছাপোৰ্ট কৰিছে আৰু কমেণ্ট বক্সত গৈ পেলাই মোক জইন কৰিছোঁ বুলি যে কমেণ্ট কৰিছে, তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আগৰ যিকেইটা সিৰিজ ৰাখিছিলোঁ তাতো আপোনালোকে যথেষ্ট সহযোগিতা আগবঢ়াইছিলে আৰু আপোনালোকক এইখিনিতে ক'ব বিচাৰিছোঁ, মোৰ যি নিয়ৰিপা লাইফষ্টাইল ফেচবুক পেজ বা ইনষ্টাগ্ৰাম পেজত আপোনালোকে যাব, তাত গৈ পেলাই মই যিমানখিনি আপোনালোকৰ লগত ৰেমেডি শ্বেয়াৰ কৰোঁ, আপোনালোকে যিটো ৰেমেডিয়ে ব্যৱহাৰ কৰে তাৰ ফটো মোলৈ পঠাব পাৰে আৰু মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। নিয়ৰিপা লাইফষ্টাইল চেনেলটোত বহুতে বিভিন্ন ধৰণে কমেণ্ট কৰি থাকে, আপোনালোকৰ কমেণ্টসমূহ পাইছোঁ আৰু মই যিকেইটা আহিবলগীয়া ভিডিঅ' আছে তাতে মই এটা প্ৰশ্ন উত্তৰ শিতানো ৰাখিম। আপোনালোকৰ যি প্ৰশ্ন মই তাতে উত্তৰ দিম। স্কিন এণ্ড হেয়াৰ কেয়াৰ সিৰিজৰ যিটো প্ৰথম ভিডিঅ' আছিলে, বডি পলিচিং যিটো পেক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, সেই ভিডিঅ'টোৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু লগতে আপোনাৰ সন্তানটিয়ে কিদৰে ছাল আৰু চুলিৰ যত্ন ল'ব পাৰে তাৰ ওপৰত মোৰ কণমানিজনীৰ এটা চেনেল আছে। সেই ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰে মই ডেছক্ৰিপশ্যন বক্সতে লিংক দিম। আপোনালোকে দুইটা ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যন বক্সত আপোনালোকে চাব পাৰিব। চেনেলটোত বৰ্তমান 1,22,000 আমাৰ পৰিয়ালৰ সদস্য আছে। যদি আপুনিও হ'ব বিচাৰিছে মোৰ পৰিয়ালৰ সদস্য, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। বলক তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ছালখন স্বাস্থ্যৱান কৰি ৰাখিবৰ কাৰণে ভিটামিন চি আমাৰ ছালৰ কাৰণে খুব প্ৰয়োজন হয়। আপোনালোকে ঘৰতে একেবাৰে সহজতে বনাব পাৰে বিভিন্ন ধৰণৰ ভিটামিন চি যুক্ত বিউটি প্ৰডাক্ট। লগতে চুলিখিনি খুব ধুনীয়া কৰি ৰাখিবৰ কাৰণে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আজি এটা খুব ধুনীয়া ৰেমেডি। বলক আমি প্ৰথমতে চাই লওঁ চুলিৰ কাৰণে কিদৰে আমি এই ৰেমেডিটো তৈয়াৰ কৰিম। প্ৰথমতে মই লৈছোঁ 2 চামুচ চাহপাত লৈছোঁ। মই 2 চামুচ চাহপাত লৈ পেলাই ইয়াৰ ওপৰত গৰম পানী দি দিছোঁ। এতিয়া অলপ সময় ৰাখি থ'ম আৰু ইয়াৰ পাছত আমি ৰেমেডিটো বনাবলৈ আৰম্ভ কৰিম। ৰেমেডিটো বনাবৰ কাৰণে মই প্ৰথমতে লৈছোঁ 2 চামুচ ইণ্ডিগো পাউডাৰ লৈছোঁ, 2 চামুচ আমলখিৰ পাউডাৰ লৈছোঁ আৰু লগতে 2 চামুচ লৈছোঁ মিঠিৰ পাউডাৰ। প্ৰতিটো বস্তুৱে আপোনাৰ চুলিখিনি স্বাস্থ্যৱান কৰাত সহায় কৰিব, চুলিৰ বহুতো সমস্যা নাইকিয়া কৰাত সহায় কৰিব। যিমানকেইটা পাউডাৰ ব্যৱহাৰ কৰিলোঁ গোটেইকেইটা পাউডাৰ মই আৰু এবাৰ মিক্স কৰি ল'ম আৰু ইয়াৰ পিছতে আমি ইয়াত ব্যৱহাৰ কৰিম চাহপাতৰ পানী। ইয়াৰ এটা পেষ্ট বনাবৰ কাৰণে মই চাহপাতৰ পানী ব্যৱহাৰ কৰিছোঁ। ইণ্ডিগো পাউডাৰ যদি আপোনালোকে ব্যৱহাৰ কৰে চুলিত এটা নেচাৰেল কালাৰ দিব। আমলখিয়ে আপোনাৰ চুলিখিনি শক্তিশালী কৰাত সহায় কৰিব, চুলি সৰা সমস্যাটো নাইকিয়া কৰিব আৰু লগতে মিঠিৰ কথাটো জানেই আপোনালোকে, ইয়াত যথেষ্ট মাত্ৰাত প্ৰ'টিন পোৱা যায় যিয়ে আপোনাৰ চুলিখিনি স্বাস্থ্যৱান কৰি চুলিখিনি লহপহকৈ বাঢ়ি অহাত সহায় কৰিব। দেখিলেনে খুব এটা ধুনীয়া পেষ্ট আমাৰ তৈয়াৰ হৈ গ'ল আৰু ইয়াৰ পাছতে এই পেষ্টটো আপুনি আপোনাৰ চুলিত এপ্লাই কৰিব। আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে ৰাখিব। ইয়াৰ পিছত আপোনালোকে নৰ্মেল পানীৰেও ধুব পাৰে। যদি আপোনালোকে হাৰ্বেল শ্বেম্পু ব্যৱহাৰ কৰে হাৰ্বেল শ্বেম্পুৰ সহায়ত চুলিখিনি ধুব পাৰে। বলক ইয়াৰ পিছত আমি চাই লওঁ ভিটামিন চি যুক্ত ক্লিনজাৰটো কেনেকৈ তৈয়াৰ কৰিম। ভিটামিন চি বুলি ক'লে মই আগতেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, মই বেছিকৈ ব্যৱহাৰ কৰা বস্তুটো হৈছে নেমুৰ বাকলি। আপোনালোকক কৈছিলোঁ নেমুৰ ৰসতকৈ নেমুৰ বাকলিত যথেষ্ট মাত্ৰাত ভিটামিন চি পোৱা যায়। অলপ ইয়াৰ বগা অংশখিনি আহিব, কিন্তু যাতে বেছিকৈ নাহে সেই কথাটো মন কৰিব। ইয়াৰ পিছতে নেমুৰ বাকলিখিনি আমি বইল কৰিম। স্কিনৰ কাৰণেহে বহুত বেছি আমাক পানীৰ প্ৰয়োজন নাই, খুব কম পৰিমাণে মই পানী দিছোঁ। এতিয়া নেমুৰ বাকলিখিনি বইল কৰি ল'ম। যিমানখিনি আপোনালোকে পানী ব্যৱহাৰ কৰিছিলে সেই পানীখিনি যেতিয়া আধা হৈ যাব তেতিয়া আপোনালোকে গেছটো অফ কৰি দিব। যদি ইয়াৰ লগত আপোনালোকে আৰু এচামুচমান নেমুৰ ৰস ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াও কৰিব পাৰে। তাৰ আগত এটা কথা মন কৰিব, আপোনাৰ স্কিনত নেমুৰ ৰসে শ্বুট কৰে নে নকৰে সেই কথাটো আপোনালোকে মন কৰিব। যদি আপোনাৰ নেমুৰ ৰস ব্যৱহাৰ কৰিলে স্কিনত কিবা সমস্যা হয় তেতিয়া কিন্তু আপোনালোকে ব্যৱহাৰ নকৰিব। যদি একো সমস্যা নহয় তেতিয়া এচামুচমান নেমুৰ ৰস ব্যৱহাৰ কৰিব পাৰে ইয়াৰ লগত। ইয়াৰ পিছতে মই এল'ভেৰা জেল ব্যৱহাৰ কৰিম। এল'ভেৰা জেল মই প্ৰায় 3 চামুচমান ব্যৱহাৰ কৰিছোঁ। খুব ভালদৰে মিক্স কৰি ল'ম দুইটা বস্তু। ইয়াৰ পিছত আপোনালোকে এই যিখিনি মিক্সাৰ পালে আপোনালোকে ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে, নহ'লে আপোনালোকে টোনাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। এটা কটন বল ল'ব আৰু কটন বল লৈ পেলাই আপোনালোকে খুব ভালদৰে
স্কিনত এপ্লাই কৰিব, স্কিনখন ভালদৰে ক্লিন কৰিব পাৰে। এই ক্লিনজাৰটো যদি আপোনালোকে ব্যৱহাৰ কৰে আপোনাৰ পৰিচয়ত থকা যিমানবোৰ লেতেৰা ধূলি মাকতি খুব ভালদৰে ৰিমুভ কৰিব। যদি আপোনালোকে কণ্টিনিউ কৰি থাকে ইয়াৰ ফলত আপোনাৰ যি পিগমেণ্টেশ্যনৰ সমস্যা বা ক'লা দাগৰ সমস্যাটো লাহে লাহে নাইকিয়া হ'ব। খুব ভালদৰে আপোনালোকে কপা লৈ পেলাই স্কিনখন ক্লিন কৰি মুখখন ধুই দিব। যদি টোনাৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰে প্ৰথমতে এটা ভাল ফেচ ৱাছ ব্যৱহাৰ কৰিব আৰু ফেচ ৱাছটো ব্যৱহাৰ কৰাৰ পাছতে এই টোনাৰটো ব্যৱহাৰ কৰিব। আজি ৰেমেডিটো আপোনালোকে ৰাতি ব্যৱহাৰ কৰিব। ৰাতি ব্যৱহাৰ কৰিলে যিকোনো ৰেমেডি যদি আপোনালোকে ৰাতি ব্যৱহাৰ কৰে বেছি ভাল হয়। ফ্ৰেণ্ডছ, আজি ৰেমেডি কেইটা আপোনালোকে ব্যৱহাৰ কৰিব আৰু এই সিৰিজটো আমি এসপ্তাহৰ কাৰণে ৰাখিছিলোঁ। পুনৰ আপোনালোকে নতুন নতুন ভিডিঅ' পাই থাকিব আৰু কেনেকুৱা পালে আজিৰ ভিডিঅ'টো কমেণ্ট বক্সত কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।